মৰ্নিং ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই চেনেল। তাৰপিছত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰাই। ঘৰৰ কিছু সংখ্যক কাম চলি আছে, সেইবিলাক হৈ গৈছে। আৰু আজি কালি যিহেতু উৰুকা, আজি বজাৰত কিছুমান বস্তু কিনিব লগা যাব আছে। কি কিনো সেইখিনি চাই লওঁ। আৰু অলপ দালি চুলি কাটিব লাগিব, কাটি পেলাই পাই আছোঁ আপোনালোক। অকণমান দালি চালি কাটিলোঁ, কটাৰ পিছত অকণমান ফ্ৰেছ ফ্ৰেছ দেখা আছিল বুলি কাটিলোঁ। চুলিখিনি কাটিব ভাবিছিলোঁ কিন্তু নাকাটো এতিয়া, কেইদিনমান পিছত কাটিম। তাৰপিছত খাওঁ। আৰু বজাৰ এতিয়া কিছুমান হ'ল, চাউল আমি ঘৰৰ চাউলখিনি বনালোঁ যোৱাকালি এইটো দিনটো প্ৰচেছ হ'ল। তাৰপিছত এতিয়া কিছুমান চাউল কিনিব গৈছিল দুটাই, আৰু তিল চিল জোকোৱা হৈ আছে আমাৰ দ্বাৰাই। আমাৰ কিমান কেজি এইবাৰ? আমাৰ নাইয়ে নকল কি দুখিবাৰ নহয় এক কিনাই কিনি আনিছ, আমাৰ ঘৰৰ কথা কোৱা নাই। 2 কেজি মান আনিছি নে 1 কেজি আনিছি? এতিয়া বৰ্তমান তিলখিনি ধোৱা হৈ আছে। তিলখিনি শুকালে আমি মিঠাইৰ লগত দিব পাৰিম, পিঠা কৰিব পাৰিম। গুড়া খুন্দা হৈ গৈছে আৰু নাৰিকল চাৰিকল ৰুকাও হৈ গৈছে। বৰ্তমান প্ৰস্তুতি দৰকাৰ হৈ আছে। এতিয়া আমি আৰু বিহুক লৈয়ে খাবলৈ ৰখি আছোঁ। পিঠা হ'ব লাগিব, খাব পাৰিম। তো ওলাই আহিলোঁ অলপমান, ৰ'দ দিছে আছিলে বেলিটো। দাড়ি চিলি কাটিলোঁ, গা চা ধোৱা নাই বাৰু, কিন্তু ওলাই আহিছোঁ। লগত আছে আমাৰ পিয়ানটো, আজি পিয়ানটো লগ পালোঁ বহুত দিনৰ মূৰত। এতিয়া লৈ অলপমান ৰাস্তা দি পেলাই এই ৰাস্তাটো বহুত ভাল কৰিছে, ঠাই অলপ কেনেকুৱা। মেণ্ডেলা ৰাতিৰ অলপ খবৰ ল'ম পিছত। চ' বৰ্তমান আমি আছোঁ এতিয়া মেণ্ডেলা ৰাস্তাত। সেইকাৰণে ধুনীয়া পৰিৱেশত তাতে অলপমান জিৰণি লৈছোঁ, ঠাইখিনি চাই আছোঁ। আজি ৰ'দটো বেছি নাই বিশেষ, কিন্তু জেগাখিনি বহুত স্মৰণীয়, বহুত চাব লগা জেগা একদম, চবেই গম পায়। আজি বহুত দিনৰ মূৰত আহিল, মোৰ তাতে কিনকে বা আহিল গম নাপাওঁ, কিন্তু আহি পেলাই ভাল দেখা পালোঁ। বেচেৰা বাৰ্থডে আজি মোবাইল এটা লৈছে বোলে, সেইকাৰণে দেখাব আহিলে মোবাইলটো। এয়া বেচেৰাৰ বাৰ্থডে পাৰ্টিও আমি খাব নাপালোঁ, উইচ কৰিব নোৱাৰিলোঁ। মোবাইল চোবাইল বেয়া হৈ আছিল কাৰণে আহিছে, কিন্তু ভাল লাগছে বহুত দিনৰ পিছত। আৰু খবৰ ল'ব আহিলে আৰু কি কবি? অ'কে। হৈ আছে, ভালকৈ যাব পৰা নাই আমি, অলপ কষ্ট হৈ আছে ৰাস্তাটো, কিন্তু ৰিপেয়াৰিং হৈ আছে ৰাস্তাটো। এই ৰাস্তাটো যাই আছে চিধা নলবাৰী মেডিকেল কলেজ, আমাৰ বাল্যচা এইফালে এনেকৈ। চ' ই গুচি গ'ল, তাক বাই বাই দিলোঁ। আৰু এই দুখনক অলপ ধুৱাবলৈ কাম আছে, সেইখিনি ধুৱাই দিওঁ, তাৰপিছত ময়ো গাটো ধুই লওঁ। কথাবিলাক এনেকুৱা হৈ আছে যে ফুলবিলাক বহুত গজিছে, যিহেতু মানে প্লেণ্টেশ্যন কৰা হোৱা নাই। ফুল আনি থোৱা হৈছে, কিন্তু টাবত থোৱা নাই কিছুমান মানে। চ' টাব কেইটামান আনিছোঁ, এতিয়া মানে ওলাই লৈছোঁ অকণমান। এতিয়া অলপ কৰিম এতিয়া টাব এটা, এইটোৰ পৰা খুলি পেলাই এইটো ৰুব লাগিব, নহ'লে ফুলবিলাক চব মৰি যায় আছে এনেকৈ। এইখিনি কৰি লওক, বাকীখিনি লগ পাই আছোঁ। সময় হৈছে এতিয়া 2:10। চ' ইহঁতক ইয়াতে থলোঁ, অলপমান মুচি কাচি দিলোঁ, চাফা কৰিলোঁ। বেছি বোকা লগা নাই, বোকা অকণমান লাগিছিল। ধূলিখিনি চাফা কৰিলোঁ, বৰ্তমান হৈ যাব, চলি যাব। 2 দিনৰ পিছত ধুই দিম, পৰহি ধুই দিম। মাঘ বিহুৰ লগত মানুহ ধুম, গাতে ধুই দিম বঢ়িয়াকৈ। ধোৱা তিলখিনি এতিয়া ভাজিব লগা হৈছে, ভাজি আছোঁ। এইখিনি তিলখিনি ভাজিব লাগিব অলপ সময়, হ'ব হ'বই। তিল দিছোঁ, বিহুৰ প্ৰস্তুতি চলি আছে। আৰু নাৰিকলখিনিও ভাজা হৈ গৈছে, লাড়ু বনাব ইয়াৰ পৰা, পিঠা বনাব। বৰ্তমান এইখিনি ভাজি লওঁ। তেতিয়া ভিডিঅ' কৰা নহ'ল, যিহেতু আন্ধাৰে হৈ গ'ল। এতিয়া চাই ল'ব পাৰে, মানে অকণমান ঘুমাই গ'লোঁ। লাইটৰ তলত ভিডিঅ' কৰি আছোঁ, ব্লগ বনাই আছোঁ। অকণমান ঘুমাই গ'লোঁ,
তাৰপিছত এইখিনি কাম কৰিলোঁ। এতিয়া মনা চনা লৈ লৈছোঁ, অকণমান বজাৰৰ পৰা আহোঁ, মানে কণী লাগে, কণী আনিব লাগে, কণী এটা প্লেটে লৈ আহোঁ, বলক। কণী লৈ যাওঁ আকৌ অলপমান স্কুটিখনতে লৈ আহি যাম। এইখনত মনাখন বান্ধি দিলোঁ। ষ্টাৰ্টটো দি দিলোঁ, অকণমান যাওঁ, ওলাই পেলাই আহোঁ, তাতে কণী চণী লৈ পেলাই ঘৰত আহিম। বাকী ইয়াৰ ৰাস্তাখিনি বহুত বেয়া হৈছে, যাব নোৱাৰি, একদম মানে ঠেকচা, একদম পূৰা ঠেকচা দি যাব লগা আছে। কিন্তু উপায় নাই, ৰাস্তাটো বনাই আছে লাহে লাহে, ৰাস্তাটো বনালে ভাল হ'ব। আৰু কণী প্লেট এটা লৈ গ'লোঁ, পেকিং কৰিছোঁ ইয়াতে মানুহ দোকানত, ভোগালী জলপান জমা কৰে। লৈ লৈছোঁ মাছ, এইফালে লৈছোঁ কণী, আজি খাব লাগিব। গুড়া আয়োজন হৈছে এতিয়া, গোটেই ৰাতি চলিব, কিমান সময় চলিব নাজানো, অলপমান গুড়া আছে সেইখিনিও কৰিব, মা আৰু বাইদেউৰ লগ লাগি পেলাই। ত' আজি ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি চাই পেলাই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব। তেতিয়াও আকৌ লগ পাম নতুন এটা ভিডিঅ'টো। ধন্যবাদ, জয় অসম।